हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। मोर आन एटा ब्लगले आपनालोকক स्वागतम जनाइছো। এতিয়া দিছে পুরা বৰষুণ ধাৰাসাৰ লে উলাই যাম বুলি ভাবিছিলো, খালি উলাই ফোনটো লাগি আছে। বা এটা বা যাব ডিউটি, তোমাৰ ডিউটি ড্ৰেছটো দেখাই দিয়া। নালাগে দেখাবলৈ। বায়ে নাৰ্ছ কৰে আদিত্য হস্পিটেলত। আজি তিনিচুকীয়া এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে, হৈ গ'ল বাৰু মা, বেছিও নতুন নহয়, অলপমান ভিতৰত আছে। তো ভাবিছোঁ আপোনালোককো দেখাওঁ, তেতিয়া আপোনালোকেও যাব পাৰিব সেই ৰেষ্টুৰেণ্টখনত। ধুনীয়া বুলি শুনিছোঁ, মই ফটোহে দেখিছোঁ লগৰ। সেইদিনাখনে মই যাম বুলি ভাবিছিলোঁ, খালি যোৱা নহ'ল। তো ভাবিছোঁ আজি যাম বুলি, যদি বৰষুণ নিদিয়ে তেন্তে মই আজি যাম, আপোনালোকে চাই থাকিব, ৰেষ্টুৰেণ্টখন দেখাই থাকিম। ৰেডি হৈ গ'লোঁ। তো আপোনালোকক কৈছিলোঁ যে মই অলপমান ধুনীয়া ৰেষ্টুৰেণ্ট এখন যাম বুলি, ঘৰৰ ওচৰতে আছে, মোৰ 5 মিনিটতে পাই যাম মই। তো ক'ত আছে কি আছে মই একেবাৰে আপোনালোকক তাত গৈ কৈ আছোঁ। ভাবিছিলোঁ কিবা আৰু হৈ গ'ল, কিবা যিখন ৰেষ্টুৰেণ্ট আপোনালোকক দেখাম বুলি ভাবিছিলোঁ সেইখন বন্ধ আছে, বেড লাক। তো চেষ্টা কৰিম মই বেলেগখন দেখাবলৈ কাৰণে, মোৰ লগত এনেকুৱা হয় আপোনালোকেতো জানেই। আপোনালোকক এখন ৰেষ্টুৰেণ্ট দেখাম বুলি, আৰু সদায় সেইখন মোক কেতিয়াবা যাব নোৱাৰোঁ, কেতিয়াবা বন্ধ থাকে। আপোনালোকে দেখিলে সেইখন বন্ধ আছে। তো সেইখিনি ওচৰতে বৰগুৰিত মোৰ মামাহঁতৰ ঘৰ আছে। ভাবিলোঁ মামাহঁতৰ ঘৰত আহিবৰ কাৰণে টাইমেই নাপাওঁ ডিউটি থকাৰ কাৰণে। তো পটককৈ ভাবিলোঁ এপাক সোমাই লওঁ বুলি, ভণ্টি আছে, মামাহঁত আছে, দেখিলে নহয় সেইখনতে যাম ভাবিছিলোঁ। ঘৰৰ ওচৰে হয়। এতিয়া বৰগুৰিত এখন আইটিয়া ওচৰত আছে, কিবা প্ৰব্লেম হৈ আছে, ল'ৰা কিবা বিহুত গৈছে চাগে, সেইকাৰণে বন্ধ আছে। তো মই আপোনালোকক বেলেগখন ৰেষ্টুৰেণ্ট দেখাম, মুঠতে আজি এখন ধুনীয়া ৰেষ্টুৰেণ্ট দেখাম, আপোনালোকে চাই থাকিব। এতিয়া মই খাই লওঁ বিহু পিঠা। মামে বহুত ধুনীয়া ধুনীয়া বিহু পিঠা বনায়, জোনবিৰি পিঠা, এইটো জোনবিৰি পিঠা বহুত টেষ্টি বনায়। তেওঁ বিহু খাবলৈ কাৰণে আহি গ'লো, এনেতো আহিব নোৱাৰোঁ, মোৰ সময় নাই। তো মই খাই লওঁ পিঠা, তাৰপিছত মোৰ ভণ্টিক দেখাই আছোঁ আপোনালোকক। এতিয়া অলপ টাইম ভণ্টিৰ লগত কথা পাতোঁ। এজনী ভণ্টি হয়, ধুনীয়া ভণ্টি হয় মোৰ, এবছৰ মানে ডাঙৰ হয় আমি দুজনী, মামাৰ ছোৱালী হয় তাই। বিহু কেনেকুৱা গ'ল? ভালেই গ'ল। ক'তো ওলাই নাই যোৱা? নাই যোৱা তেনেকৈ, বৰষুণ দি দিলে ন, সেইটো কাৰণে। মোৰ ব্লগ বনাবলৈ কাৰণে তাইয়ে মোক কৈছিলে ব্লগ বনা বুলি, মানে এক নম্বৰ তাই আছে, তাইৰ কাৰণে মোৰ ব্লগটো খোলা নিচিনা হৈছে। তাই পূৰা ছাপোৰ্ট কৰি থাকে মোক, ভাল লাগিছে এনেকৈ বনাবি তেনেকৈ বনাবি। কেনেকৈ ভাল লাগে নে চাই এতিয়া ব্লগ? ভাল লাগে, খালি আৰু অলপ যদি দীঘলকৈ দিওঁ ন, তেতিয়া বেছি ভাল লাগিব। মই চবেই কৈ আছে মোক ব্লগটো দীঘল কৰিবলৈ, মই চেষ্টা কৰিম অলপমান দীঘল কৰিবৰ কাৰণে। আৰু ভণ্টিয়ে চব ইমান ধুনীয়াকৈ ঘৰখন সজাই মেলি থৈছে, ভাল লাগে। তাই বহুত ধুনীয়াকৈ ঘৰবোৰ সজাই মেলি থয়। এইটো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলা ন? এইটো ইমান ধুনীয়াকৈ ভিতৰলৈ সোমাই যোৱাতে এইটো হৈছে, ভাল লাগে এনেকৈ থ'লে, মানে ভিতৰখনো এবাৰ দেখাই দিছোঁ, ইমান ধুনীয়াকৈ থয় তাই। কামবোৰ বহুত পৰিপাটি হয় আৰু ধুনীয়া খানা বনায়। মই কেতিয়াবা তাই বনোৱা ৰেচিপি দেখাম বাৰু। মই আহিলোঁ চৌপাতি কাষতে থকা USPFC লৈ। এখন মই আগতেও আহি পাইছোঁ, তেতিয়া সৰু আছিলে, এতিয়া নতুনকৈ ডাঙৰ কৰিলে। ব'লক ভিতৰলৈ সোমাই যাওঁ। ফটো আৰু ভিডিঅ' পাছত বনাম, প্ৰথমতে কিবা এটা খাবলৈ অৰ্ডাৰ দি লওঁ, অলপমান ভোকো লাগি আছিলে। ইয়াত দামবোৰ ঠিকেই আছে। মই বাৰ্গাৰ অৰ্ডাৰ দিছিলোঁ, চিকেন বাৰ্গাৰ 80 মান লৈছিলে, আৰু ম'মো কিবা চিকেন ম'মো 100ৰ ভিতৰতে লৈছিল। আহি গ'ল, আমি খানাটো খাই লওঁ, তাৰপিছত জনাওঁ আপোনালোকক খানাটো খাবলৈ কেনেকুৱা। মই খাম এতিয়া বাৰ্গাৰটো খাই আপোনালোকে দেখিছে চাগে, ইমানো টেষ্টি নহয়, সঁচাকৈ খাবলৈ কাৰণে ইমান ভাল লগা নাছিলে। তো সেইকাৰণে মই আধা এৰিব লগা হ'ল। বেলেগ পায় ইয়াত, দাদাজনে কৈ দিব কি পায়। কি পায় ইয়াত? মকটেল আছে, লণ্ডন শেক আছে। স্পেচিয়েল কি আছে?
পিছত আছে লণ্ডন চেক আছে ঠিক আছে খাই চাব লাগিব বেলেগ এদিন আজি মই বাৰ্গাৰে খালোঁ ঠিক আছে দাদা লগ ভাল লাগিলে লগ পাই এজন দাদাকো থেংক ইউ কৰিবৰ কাৰণে অলপমান লাজ কৰে দাদাজন হাই কৰি দিয়ক এইটো চব খেলিব পাৰে বহুত ধুনীয়া আছে আৰু কি আছে আপোনালোকক দেখাই আছোঁ মই অলপ ময়ো খেলি চাওঁ পাৰোঁনে নোৱাৰোঁ চেষ্টা কৰি চাওঁ এইবিলাক কেইটামান চৰাইও আছে আপোনালোকৰ বহুত ধুনীয়া ধুনীয়া চৰাই আছে আপোনালোকক দেখাই আছে ধুনীয়া চৰাইকেইটা হাই বহুত কিউট হয় চব গালে গালে সোমাই এইবিলাকৰ উপৰিও সৰু ল'ৰা ছোৱালীবোৰ খেলিবৰ কাৰণে বহুতো ধুনীয়া ধুনীয়া বস্তুও আছে ইয়াত ৰাখিছে যাতে সৰু ল'ৰা ছোৱালীবোৰ আহিলে ইয়াত ব'ৰ নাপায় ধুনীয়াকৈ খেলি থাকিব পাৰিব তো সেইকাৰণে ময়ো দেখাই দিছোঁ আপোনালোকক খাই বৈ বিল দি এতিয়া ঘৰলৈ যাওঁগৈ মোৰতো ইয়াত আহি ভাল লাগিলে মইতো বাৰু আগতে এবাৰ আহি পাইছিলোঁ খালি তেতিয়া ইমান ধুনীয়া নাছিলে এতিয়াতো বহুত ধুনীয়া কৰিলে আপোনালোকেও যদি অহা নাই এবাৰ আহি চাব দাদা এজন লগ পাই গ'লোঁ হাই কিমান দিন হ'ল এখন খোলা অলপ সৰু আছে ন ডাঙৰ কৰিলে এতিয়া অঁ সৰু আছিলে অঁ এতিয়া সৰু আছিলে ডাঙৰ কৰি দিলে অঁ আহিব ভাল লাগিলে লগ পাই পিনে মই এতিয়া ঘৰলৈ আহি গ'লোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই নেক্সট ভিডিঅ'ত লগ পাম